2024 চনৰ 22 জানুৱাৰী তাৰিখে মেলুকটেত ইয়ক নাৰসিংহা মন্দিৰৰ পৰা কিছু দূৰত এজাক শগুনে উৰি থকা দেখা পাইছিল। আৰু শগুনজাকে উৰি থকাৰ কাৰণে মানুহে সন্দেহ কৰিছিল যে ইয়াত কোনোবা জীৱ-জন্তু নাইবা মানুহৰ মৃতদেহ পোতা আছে। আৰু সেই কাৰণে মানুহখিনিয়ে তালৈ দৌৰি গৈছিল। আৰু মানুহখিনিয়ে যোৱাৰ পিছত তাত একদম বেয়া গন্ধ পাইছিল। আৰু সেই একেখিনি ঠাইতে বহুত মাখি পৰি থকা দেখা পাইছিল। আৰু গোটেই মানুহখিনিৰ বিশ্বাস হৈছিল যে ইয়াত কাৰোবাৰ মৃতদেহ আছে। আৰু সেই কাৰণে মানুহখিনিয়ে লগ হৈ খান্দিব ধৰিলে। আৰু অলপ খন্দাৰ পিছতে এখন কাপোৰ দেখা পালে। আৰু সেই কাপোৰখন দেখিয়ে সেই ভিৰত থিয় হৈ থকা লোকেশ নামৰ ল'ৰাজনে হুকহুকাই কান্দিব ধৰিলে। কাৰণ সেই ডেড বডিটো আছিল লোকেশৰ পত্নী দীপিকাৰ। আচলতে দীপিকাক কোনে কি কাৰণত মাৰিলে? দীপিকা আছিল এগৰাকী শিক্ষয়িত্ৰী। লগতে দীপিকাই সুন্দৰ সুন্দৰ ৰীল বনাইছিল ইনষ্টাগ্ৰামত। এই কাহিনীটো আৰম্ভ হৈছিল কৰ্ণাটক ৰাজ্যৰ মাইণ্ডা জিলাত অৱস্থিত মানিকানাহল্লি গাঁৱত, য'ত 28 বছৰীয়া দীপিকা নিজৰ পৰিয়ালৰ সৈতে বাস কৰিছিল। দীপিকা অকল বিবাহিতই নহয়, তাইৰ এজন 8 বছৰীয়া পুত্ৰও আছিল। দীপিকা এগৰাকী শিক্ষয়িত্ৰী, লগতে ইনষ্টাগ্ৰাম ইনফ্লুৱেঞ্চাৰো আছিল। দীপিকা দেখাত বহুত ধুনীয়া আছিল, সেইকাৰণে তাইৰ ৰীলবোৰ চাই সকলোৱে ভাল পাইছিল। দীপিকাৰ জীৱন সুখেৰে চলি আছিল। সদায় মানিকাহাল্লিৰ পৰা মাইণ্ডালৈ স্কুললৈ যাব লাগিছিল, যিখন স্কুল প্ৰায় 40 কিলোমিটাৰমান দূৰত আছিল। দীপিকাই সদায় তাইৰ স্কুটিখনেৰে বাছ ষ্টেণ্ডলৈ গৈছিল আৰু বাছ ষ্টেণ্ডত তাইৰ স্কুটিখন ৰাখি বাছেৰে স্কুললৈ অহা-যোৱা কৰিছিল। দীপিকাই কোনো বাধা নোহোৱাকৈ এই কামখিনি সদায় কৰি গৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ 20 জানুৱাৰীত তাই বাছখন লগ নাপালে, যাৰ কাৰণে স্কুটিৰে তাই স্কুললৈ যাব লগা হ'ল। আৰু সেই দিনটোতেই দিনৰ প্ৰায় 1টামান বাজিছিল তেতিয়া দীপিকাৰ গিৰিয়েক লোকেশে দীপিকালৈ ফোন কৰিছিল, কিন্তু দীপিকাৰ ফোনটো ছুইচ অফ পাই আছিল। তেনেকৈ আৰু কিছু সময় পাৰ হ'ল, স্কুল ছুটি হ'ল, কিন্তু দীপিকা ঘৰলৈ উভতি আহি নাপালে। লোকেশে গোটেই দিনটো অপেক্ষা কৰি আছে, কিন্তু একো খবৰে পোৱা নাই। তেতিয়া লোকেশে দীপিকাৰ ষ্টাফৰ কেইজনমানক ফোন কৰিলে আৰু ফোন কৰোঁতে ক'লে যে দীপিকাইতো আজি দিনৰ 12টামান বজাতে স্কুলৰ পৰা ওলাই গৈছে। তাৰ পিছত লোকেশে সিহঁতৰ সম্পৰ্কীয় মানুহবোৰক ফোন কৰিলে আৰু সিহঁতেও উত্তৰ দিলে যে দীপিকা আমাৰ তাত নাই। লোকেশৰ লাহে লাহে ভয় লাগিব ধৰিলে, কিয়নো ইয়াৰ পূৰ্বে কোনোদিনেই দীপিকা লোকেশক নোকোৱাকৈ ঘৰৰ পৰা ক'তোৱে নাযায়। অৱশেষত লোকেশে পুলিচ ষ্টেচনলৈ গ'ল আৰু দীপিকা যে নোহোৱা হৈছে সেই খবৰটো দিলে। আৰু সেইদিনা গধূলিয়ে দীপিকাৰ স্কুটিখন মেলুকটেত থকা ইয়ক নাৰসিংহা মন্দিৰৰ ওচৰত দেখা পাইছিল। কিন্তু পুলিচে বহুত বিচাৰিও দীপিকাক পোৱা নাছিল। আৰু তেতিয়া লোকেশে ভাবিছিল যে এই বিষয়টোক লৈ পুলিচ বেছি চিৰিয়াছ নহয়। যদি পুলিচে ভালদৰে চেষ্টা কৰিলহেঁতেন, তেন্তে দীপিকাৰ স্কুটিখন পোৱাৰ পিছত দীপিকাক পোৱাটো কি টান কথা আছিল। তাৰ পিছত লোকেশে কেইজনমান লোকৰ সৈতে স্কুটিখন যিখিনি ঠাইত পাইছিল তাৰ ওচৰে পাজৰে অনুসন্ধান কৰিব ধৰিলে, যাতে যিকোনো উপায়েৰে দীপিকাক উলিয়াব পাৰি। সেই সময়তে লোকেশৰ চকু পৰিছিল আকাশত উৰি থকা সেই শগুনজাকলৈ। আপোনালোকক মই যেনেদৰে আৰম্ভণিতে কৈছিলোঁ। লগে লগে লোকেশ আৰু সেই মানুহকেইজনে খান্দিব ধৰিলে আৰু অলপ খান্দাৰ পিছতে এখন কাপোৰ দেখা পালে, যিখন কাপোৰ দেখাৰ লগে লগে লোকেশে কান্দিব ধৰিলে। কাৰণ সেইখন কাপোৰ দীপিকাই শেষবাৰৰ কাৰণে পিন্ধা লোকেশেই দেখা পাইছিল। গোটেই খন্দাৰ পিছত এটা ডেড বডি পোৱা গৈছিল, আৰু সেই ডেড বডিটো এনেকুৱা অৱস্থাত পোৱা গৈছিল যাক চিনাক্ত কৰিব নোৱাৰি। কিন্তু কাপোৰযোৰ দেখি লোকেশে গম পাইছিল যে সেইটো দীপিকাৰে ডেড বডি হয়। লগে লগে মানুহখিনিয়ে পুলিচক খবৰ দিলে আৰু পুলিচে গৈ লগে লগেই দীপিকাৰ ডেড বডিটো পষ্টমৰ্টমৰ কাৰণে পঠাই দিলে। পুলিচে আশা কৰা নাছিল যে মানুহে এনেদৰে লগ হৈ দীপিকাৰ ডেড বডিটো উলিয়াব পাৰিব। আৰু পুলিচে এইটো আশা কৰা নাছিল যে এই খবৰটো যে ইমান বিয়পি যাব, সকলোৱে ছ'চিয়েল মিডিয়াত পাব ধৰিলে। এই খবৰটো ছ'চিয়েল মিডিয়াত পোৱাৰ পিছত মানুহে আলোচনা কৰিব ধৰিলে যে এগৰাকী শিক্ষয়িত্ৰীৰ সৈতে ইমান ভয়ানক কাণ্ড ঘটিছে। ডেড বডিটো পঠাই দিয়াৰ পিছত পুলিচে এই ঘটনাটোৰ ওপৰত অনুসন্ধান কৰিব ধৰিলে। আৰু লোকেশৰ ওচৰৰ মানুহখিনিয়ে পুলিচক খবৰ দিছিল যে আজিৰ পৰা প্ৰায় 15 দিনমান আগত লোকেশ আৰু দীপিকাৰ মাজত কাজিয়া হৈছিল। আৰু দীপিকাৰ কাপোৰখন পোনপ্ৰথমতে লোকেশে চিনি পাইছিল। আৰু মানুহৰ মুখৰ পৰা এই কথাবোৰ শুনি পুলিচে লোকেশকে সন্দেহ কৰিছিল আৰু ভাবিছিল যে এই কামটো লোকেশৰ দ্বাৰাই হৈছিল। আৰু পুলিচে লোকেশক জেৰা কৰি সোধা-পোছা কৰাত লোকেশে যিবোৰ কথা কৈছিল, সঁচাকৈ সেই কথা শুনিলে আপুনিও আচৰিত হৈ পৰিব। লোকেশে পুলিচক কৈছিল যে যিদিনা ঘটনা ঘটিছিল
সেইদিনা ৰাতিপুৱাই দীপিকাক নীতিশ নামৰ ল'ৰা এজনে ফোন কৰিছিল। নীতিশ আছিল দীপিকাৰ বন্ধু আৰু দীপিকাৰ ঘৰলৈ প্ৰায় অহা যোৱা কৰি থাকে। আপোনালোকক প্ৰথমতে কোৱাৰ দৰে দীপিকা দেখাত বহুত ধুনীয়া আছিল আৰু তেওঁৰ ৰীলবোৰ চাই সকলোৱে ভাল পাইছিল আৰু লাহে লাহে দীপিকাৰ ফলোৱাৰ বাঢ়িব ধৰিলে আৰু সেই ফলোৱাৰ্ছবিলাকৰ মাজত এজন আছিল নীতিশ। আৰু নীতিশে অনলাইনতে ফলো কৰা বুলি নহয়, লাহে লাহে দীপিকাক বাস্তৱ জীৱনতো ফলো কৰিব ধৰিলে। নীতিশ আৰু দীপিকা একেখন গাঁৱৰে আছিল। নীতিশ আৰু দীপিকাৰ বন্ধুত্ব বাঢ়িব ধৰিলে, যাৰ ফলত নীতিশে দীপিকাৰ ঘৰখনাই আহিব ধৰিছিল। দীপিকাই নীতিশক ভাই বুলি মাতে আৰু নীতিশো দীপিকাক ভনী বুলিয়ে কয়। কিন্তু নীতিশে দীপিকাৰ আগত বাহানা কৰি আছিল ভাই হোৱাৰ। নীতিশৰ ধান্দা আছিল বেলেগ আৰু এনেদৰে 2 বছৰ পাৰ হ'ল। লাহে লাহে নীতিশে দীপিকাৰ ঘৰলৈ কিবা নহয় কিবা এটা বাহানা কৰি আহিব ধৰিলে। ভিডিঅ'বিলাক এডিট কৰিব শিকিব আহিল। দিনে ৰাতি নীতিশে দীপিকাক ফোন কৰি থাকে, মেছেজ কৰি থাকে আৰু কিবা নহয় কিবা এটা সহায় বিচাৰি দীপিকাৰ ওচৰলৈ আহে। আৰু এইবোৰ কাৰ্য দেখি লোকেশৰ বহুত খং উঠিছিল। লোকেশে ভাবিছিল যে নীতিশে যিমান পাৰি সিমান মোৰ পত্নী দীপিকাৰ ওচৰলৈ আহিব ধৰিছে। আৰু লোকেশে লাহে লাহে এইবোৰ দেখি চিন্তাত পৰিব ধৰিলে আৰু গাঁৱৰ মানুহেও কথা উলিয়াব ধৰিছিল দীপিকাৰ বিষয়ে। আৰু এইবোৰ শুনাৰ পিছত লোকেশে দীপিকাক ডাইৰেক্ট কৈ দিছিল। লোকেশে দীপিকাক কৈছিল যে তোমাক যাতে নীতিশে কোনোদিনে ফোন নকৰে, মেছেজ নকৰে আৰু তোমাক লগ কৰিবলৈ নাহে। আৰু দীপিকাই লোকেশৰ এই কথাষাৰ মানিছিল। আৰু দীপিকাই লগে লগে নীতিশক ফোন কৰিছিল আৰু কৈছিল যে আমাৰ সম্পৰ্ক ইমানতে শেষ। তুমি মোক ফোন নকৰিবা, মেছেজ নকৰিবা আৰু মোক লগ কৰিবলৈ ঘৰলৈ নাহিবা। আৰু দীপিকাই কৈছিল যে তোমাকো মই কেতিয়াও ফোন নকৰোঁ আৰু মই কেতিয়াও তোমাক লগ কৰিবলৈ নাযাওঁ। আৰু আপোনালোকক আৰম্ভণিতে কোৱাৰ নিচিনা নীতিশে কেৱল মাত্ৰ ভায়েক হোৱাৰ অভিনয়হে কৰি আছিল। আৰু এইবোৰ কথা শুনাৰ পিছত পুলিচৰ সন্দেহ হৈছিল নীতিশৰ ওপৰতো। পুলিচে ভাবিছিল যে লোকেশৰ লগত নীতিশো জড়িত আছে চাগে। পুলিচে যেতিয়া নীতিশক বিচাৰিব ধৰিলে, নীতিশ না ঘৰত আছিল না গাঁওখনত আছিল আৰু যেতিয়া ফোন কৰিলে ফোনো ছুইচ অফ পাই আছিল। যাৰ কাৰণে পুলিচৰ নীতিশৰ ওপৰত বেছিকৈ সন্দেহ হ'ব ধৰিলে আৰু সেইকাৰণে নীতিশৰ নম্বৰটো ট্ৰেক কৰি ৰাখিলে। আৰু ট্ৰেক কৰি ৰখাৰ কাৰণে নীতিশৰ মোবাইলটো অন কৰাৰ লগে লগে গম পাইছিল যে পুলিচে নীতিশ বিজয়নগৰত আছে। পুলিচে লগে লগে দৌৰি গৈ নীতিশক বিচাৰি উলিয়ালে আৰু নীতিশক গ্ৰেপ্তাৰ কৰি পুলিচ ষ্টেচনলৈ লৈ আহিলে। আৰু পুলিচে নীতিশক সোধা পোছা কৰাত নীতিশে উত্তৰ এনেদৰে দিছিল। সেই উত্তৰটো শুনি সকলোৱে আচৰিত হৈছিল। নীতিশে পুলিচ ষ্টেচনত কৈছিল যে মোক যেতিয়া দীপিকাই কণ্টেক্ট কৰিব মানা কৰিছিল, মই তেতিয়া বহুত আচৰিত হৈ গৈছিলোঁ আৰু হতাশাত ভুগিছিলোঁ। আৰু মই ভাবিছিলোঁ যে দীপিকাই মোৰ নাম্বাৰটো ব্লক লিষ্টত থৈছে। কিন্তু এদিন হঠাৎ ফোন কৰাত দীপিকাৰ ফোনটো লাগিছিল আৰু মই ভাবিছিলোঁ যে দীপিকাৰ মনতো মোৰ প্ৰতি কিবা ভাৱ আছে, সেইকাৰণে চাগে মোক ব্লক কৰা নাই। আৰু নীতিশে দীপিকাক লগ কৰিব মাতিলে আৰু সেইদিনা আছিল 20 জানুৱাৰী, নীতিশৰ জন্মদিন। আৰু নীতিশে দীপিকাক কৈছিল যে আজি মোৰ জন্মদিন, তুমি মোক শুভেচ্ছা দিব নাহা নেকি? আৰু দীপিকাই ফোনতে নীতিশক জন্মদিনৰ শুভেচ্ছা দিছিল। আৰু তেতিয়া নীতিশে কৈছিল যে জন্মদিনৰ শুভেচ্ছা মোক এনেদৰে নালাগে, তুমি মোক এদিন মাত্ৰ লগ কৰা। নীতিশে দীপিকাক লগ কৰিবলৈ জোৰ কৰিব ধৰিলে, কিন্তু দীপিকাই লগে লগে মানা কৰি দিলে আৰু ফোনটো কাটি স্কুললৈ গুচি গ'ল। নীতিশে বাৰে বাৰে দীপিকাক ফোন কৰি ডিষ্টাৰ্ব কৰি আছে, যাৰ ফলত এবাৰ ৰিচিভ কৰি কথা পাতিলে আৰু তাক লগ কৰিবৰ কাৰণে স্কুলৰ পৰা ওলাই আহিল। আৰু দিনৰ 12টামান বাজিছিল। নীতিশে দিয়া এড্ৰেছটোলৈ দীপিকা গৈছিল আৰু দুয়োৰে কথা পতা আৰম্ভ হ'ব ধৰিছিল। আৰু নীতিশে দীপিকাক বাৰে বাৰে জোৰ কৰি আছিল যে সিহঁতৰ বন্ধুত্ব যাতে বজাই ৰাখে, আগৰ নিচিনাই যাতে দীপিকাই নীতিশৰ লগত কথা বতৰা পাতি থাকে। আৰু এইবোৰ শুনিয়েই দীপিকাই গম পাইছিল যে নীতিশৰ মনত দীপিকাৰ প্ৰতি কি ভাৱ আছে। আৰু সেইকাৰণে দীপিকাই লগে লগে মানা কৰি দিছিল নীতিশক। আৰু এনেদৰে দুয়োৰে মাজত বিৰাট ডাঙৰ তৰ্ক বিতৰ্ক হ'ব ধৰিলে। তৰ্ক বিতৰ্কৰ মাজতেই নীতিশে দীপিকাক মাৰপিটো কৰিব ধৰিলে। আৰু সিহঁতৰ ওচৰে পাজৰে থকা মানুহখিনিয়ে দুয়োকে লক্ষ্য কৰিব ধৰিছিল আৰু কিছুমানেতো দূৰৰ পৰাই দুয়োকে ভিডিঅ' বনাই লৈছিল। লগে লগে নীতিশে সতৰ্ক হৈ গৈছিল আৰু কান্দি থকা দীপিকাক বন্ধ কৰিব ধৰিছিল। আৰু নীতিশে দীপিকাক বেলেগ এঠাইলৈ লৈ গৈছিল আৰু তাত গৈও সেই একেটা কথাই কৈছিল যে মোৰ লগত আগৰ দৰে কথা বতৰা পাতি থাকা। আৰু নীতিশে কৈছিল যে মই সকলো ঠিক কৰি ল'ম। কিন্তু দীপিকাই লগে লগে মানা কৰি দিছিল আৰু কৈছিল যে এতিয়া মোৰ কাৰণে লোকেশ আৰু মোৰ ল'ৰাজনেই যথেষ্ট, মই তোমাৰ লগত কোনো ধৰণৰ সম্পৰ্ক ৰাখিব নিবিচাৰোঁ। আৰু দীপিকাই এনেদৰেও কৈছিল যে আমি এয়া শেষবাৰৰ কাৰণেহে লগ হৈছোঁ।
এনেদৰে কৈয়ে দীপিকা তাৰ পৰা গুচি যাব ধৰিছিল। লগে লগে নীতিশে পিছফালৰ পৰা তাইৰ ডিঙিত থকা দুপাট্টাখনৰে ডিঙিত মেৰিয়াই ধৰিছিল। আৰু বহুত সময় এনেদৰে থকাৰ পিছত দীপিকা মাটিত বাগৰি পৰিছিল আৰু বহুত আঘাত পাইছিল। তাৰ পিছত নীতিশে ডাঙৰ শিল এটা হাতেৰে উঠাই দীপিকাৰ মূৰত আঘাত কৰিছিল। তাৰ পিছত নীতিশে দীপিকাৰ ডিঙিত থকা দুপাট্টাখন মুখত ঢাকি দিছিল। তাৰ পিছত দীপিকাৰ ডিঙিত চেপি মাৰি পেলাইছিল। আৰু সেইখিনি ঠাইতে নীতিশে এটা গাঁত খান্দি দীপিকাক পুতি থৈছিল। দীপিকাক পুতি থোৱাৰ পিছতে নীতিশে তাৰ ফোনটো উলিয়াইছিল আৰু দেউতাকক এটা ভইচ মেছেজ দিছিল যে দেউতা, মোৰ হাতেৰে বিৰাট ডাঙৰ এটা অপৰাধ হ'ল আৰু মোক বিচাৰিব চেষ্টা নকৰিবা আৰু ভণ্টিৰ কাৰণে এজন ভাল ল'ৰা চাই বিয়া দিবা। মই চাগে আৰু ঘৰলৈ উভতি নাহিম। এনেদৰে নীতিশে দেউতাকক কৈ তাৰ ফোনটো ছুইচ অফ কৰি দিছিল আৰু দীপিকাৰো ফোনটো ছুইচ অফ কৰি থৈছিল আৰু সেই ঠাইখিনিৰ পৰা পলাই গৈছিল। এই সকলোবোৰ কথা নীতিশে পুলিচ ষ্টেচনত পুলিচৰ আগত ব্যক্ত কৰিছিল। এই ভিডিঅ'টো প্ৰায় 11 মাহ আগৰ, কিন্তু এতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো নিউজ পোৱা নাই যে সেই ল'ৰাজনৰ শাস্তি হ'ল নে নাই। যদি আপোনালোকে এই নিউজটো পাইছে, প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আপোনালোকে কাৰোবাৰ লগত বন্ধুত্ব কৰাৰ আগত নিজৰ জীৱনটো সুৰক্ষা দি চলিব আৰু কথাবিলাক শ্বেয়াৰ কৰিব। যদি আপুনি কিবা প্ৰব্লেমত পৰে, তেন্তে আপুনি আপোনাৰ ফেমিলিৰ লগত শ্বেয়াৰ কৰক। সদায় কথাবিলাক শ্বেয়াৰ কৰিব লাগে। যদি ফেমিলিক নকয়, আপোনাৰ প্ৰিয় বন্ধুজনক কওক।